আজি আপোনাৰ হিন্দু মহাসভা শিৱসাগৰ জিলা আৰু আপোনাৰ নাজিৰা অগ্নিনাভ মন্দিৰৰ উদ্যোগত যাতে 22 জানুৱাৰী যেহেতু আপোনালোকে গম পায় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আছে তদুপলক্ষে আপোনাৰ যাতে সকলো ঘৰতে বন্তিগছ জ্বলিব পাৰে তাৰ উদ্দেশ্যে 3000 ঘৰৰ লগত আমি সংযোগ ব্যৱস্থা কৰিছোঁ। আজি উপনাজিৰা গাঁৱত আহিছোঁ, আমি 600 ঘৰ আজি যোগাযোগ কৰিম। তাৰ উপলক্ষে যাতে সকলোৱে বন্তি প্ৰজ্বলন তাৰে আহ্বানৰ আমি অনুৰোধ জনাইছোঁ। আপোনাৰ আজি 600 ঘৰ আছে ইয়াত নাজিৰাত আৰু আপোনাৰ কালি দিচাংমুখ বিহুবৰ লক্ষ্মীজান তেনেকৈ আছে 3000 আমি টাৰ্গেট আছে আপোনাৰ প্ৰত্যেক ঘৰত যোগাযোগ কৰা। আপোনাৰ ধূপ চাকি তাৰপৰা আপোনাৰ তেল শলিতা দিয়া হৈছে আৰু ৰাম মন্দিৰৰ ফটো আৰু আপোনাৰ ৰাম মন্দিৰটো গঠন হৈছে যিটো তাৰ বিৱৰণটো দিয়া হৈছে আপোনাৰ।